নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা কোনেও কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ দুৰ্নীতি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু বছৰি 4 লাখতকৈ কম আয়ৰ লোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু নতুনকৈ 42 লাখ লোকক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় লাভ নকৰা পৰিয়ালৰ বাবে বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা। ইয়াৰ লগতে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধাও দিব চৰকাৰে আৰু অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 10 ফেব্ৰুৱাৰীৰ পুৱাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকা। প্ৰতিমাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে ধন। অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে আৰু প্ৰায় 40 লাখ লোকৰ একাউণ্টত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। আগতে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা ৰেচন কাৰ্ড থকাসকলে 5 লাখ টকাৰ চিকিৎসা সেৱাও লাভ কৰিব। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পোৱাত পলম হ'লে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসা লাভ কৰিব আপুনি আৰু যিকোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আপুনি আৰু ৰেচন কাৰ্ডখন দেখুৱালেই উজ্জ্বলা আঁচনিৰ গেছ আপুনি লাভ কৰিব আৰু বাহিৰত যিহেতু গেছৰ দাম 900 টকা আৰু উজ্জ্বলা আঁচনিৰ যদি আপুনি চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে আপুনি 600 টকাতে লাভ কৰিব ৰন্ধন গেছ। লগতে 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড আৰু এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব আৰু ইয়াৰ প্ৰিমিয়াম দিব ৰাজ্য চৰকাৰে। এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব আৰু ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণত মৃত্যু হ'লে এই বীমাৰ পৰা বীমাকৃত ধন লাভ কৰিব আৰু ৰেচন কাৰ্ড আগতে চাউলৰ বাবে আছিল, কিন্তু এতিয়া ৰেচন কাৰ্ডৰ দ্বাৰা বহুকেইটা কাম হোৱা হ'ল আৰু ইয়াৰ উপৰি আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। এতিয়াৰে পৰা ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অহা বছৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন আৰু 52 লাখ মানুহ অসমত আছে আৰু 52 লাখ মানুহে অৰুণোদয়ৰ ধন পাব। হিন্দু মুছলমান কোনো কথা নাই, সকলোৱে লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকাসকলে এই 5টা সুবিধা লাভ কৰিব। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক।